তেওঁ আপোনাক ভাল পায় বুলি কয়, কিন্তু কেতিয়াবা তেওঁৰ ব্যৱহাৰ দেখি আপোনাৰ মনত এটা প্ৰশ্ন আহেনে, মোক সঁচাকৈ ভাল পায়নে? কাৰণ মিছা ভাল পোৱাৰ আটাইতকৈ ভয়ংকৰ কথাটো কি জানেনে? সেইটো আৰম্ভণিতে মিছা যেন নালাগে। প্ৰথমতে বহুত মৰম, বাৰে বাৰে মেছেজ, আপোনাক হেৰুৱাৰ ভয়, তুমি মোৰ জীৱনৰ আটাইতকৈ বিশেষ মানুহ, এইবোৰ কথা। আৰু লাহে লাহে আপুনি তেওঁৰ কথাত ইমান বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে এদিন তেওঁৰ সলনি হৈ যোৱাৰ আচৰণবোৰো আপুনি আওকাণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু যদি আপুনি এতিয়া কাৰোবাৰ লগত সম্পৰ্কত আছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষৰ চিনটো হয়তো আপুনি এতিয়ালৈকে ভাল পোৱা বুলি ভাবি আহিছিল। প্ৰথম চিনটো, তেওঁ আপোনাক হেৰুৱাৰ ভয় নকৰে। এজন মানুহে যেতিয়া সঁচাকৈ আপোনাক নিজৰ জীৱনত বিচাৰে, তেতিয়া আপোনাক হেৰুৱাৰ সম্ভাৱনাই তেওঁক চিন্তিত কৰে। কিন্তু মিছা ভাল পোৱাত কি হয়? আপুনি ৰাতি কান্দি আছে, আপুনি মেছেজৰ অপেক্ষা কৰি আছে, আৰু তেওঁ অনলাইন আছে, কিন্তু আপোনাৰ মেছেজৰ উত্তৰ দিবলৈ সময় নাই। আপুনি আঁতৰি যাবলৈ ল'লে, যদি তেওঁ আপোনাক এবাৰো ৰখাব নিবিচাৰে, তেন্তে ভাবি চাওক, হয়তো তেওঁ আপোনাক হেৰুৱাবলৈ ভয় নকৰে। হয়তো আপোনাৰ প্ৰতি থকা মৰমটো সিমান গভীৰ নাছিল। দ্বিতীয় চিনটো, আপুনি তেওঁৰ বিশেষ নহয়। এইটো অলপ কষ্টদায়ক, কিন্তু নিজৰ মনক সঁচা কথা ক'বলৈ শিকিব লাগিব। আপুনি যেতিয়া তেওঁৰ বাবে সময় উলিয়ায়, তেওঁ ব্যস্ত। আপুনি অপেক্ষা কৰে, তেওঁ পাহৰি যায়। আপুনি তেওঁৰ সৰু সৰু কথাবোৰ মনত ৰাখে, কিন্তু আপোনাৰ গুৰুত্বপূৰ্ণ কথাবোৰ তেওঁ মনত নাৰাখে। তেতিয়া নিজকে এটা প্ৰশ্ন কৰক, মই তেওঁৰ জীৱনৰ অংশ নে কেৱল তেওঁৰ খালী সময়ৰ সংগী? কাৰণ সঁচা ভাল পোৱাত মানুহে সময় নাপালেও সময় উলিয়াবলৈ চেষ্টা কৰে। তৃতীয় চিনটো, তেওঁ আপোনাক সুখী কৰাতকৈ কনফিউজ বেছি কৰে। এদিন বহুত মৰম, পিছদিনা ঠাণ্ডা ব্যৱহাৰ। এদিন মই তোমাক হেৰুৱাব নিবিচাৰো, আকৌ কেতিয়াবা এনেকুৱা ব্যৱহাৰ কৰে যেন আপুনি তেওঁৰ বাবে একোৱেই নহয়। আৰু আপুনি প্ৰতিদিনে ভাবি থাকে, আচলতে তেওঁৰ মনত কি আছে। মনত ৰাখিব, সঁচা ভাল পোৱা সদায় পাৰফেক্ট নহ'ব পাৰে, কিন্তু ই আপোনাক প্ৰতিদিনে কনফিউজ কৰি নাৰাখে। যদি কোনোবাই আপোনাক ভাল পোৱাৰ নামত সদায় সন্দেহ, ভয় আৰু অনিশ্চয়তাৰ মাজত ৰাখে, তেন্তে সেই সম্পৰ্কটো এবাৰ নতুনকৈ চাওক। চতুৰ্থ চিনটো, আপুনি তেওঁৰ বাবে নিজকে সলনি কৰি গৈ আছে। আগতে আপুনি যি আছিল, সেইজন মানুহজন এতিয়া নাই। তেওঁ ভাল পাব বুলি ভাবি আপুনি নিজৰ কথা ক'বলৈ ভয় কৰে। তেওঁ কিবা সন্দেহ কৰিব বুলি বন্ধু-বান্ধৱীৰ পৰা আঁতৰি যায়। তেওঁ কি ভাবিব বুলি নিজৰ পছন্দবোৰ এৰি দিয়ে। আৰু আটাইতকৈ দুখৰ কথাটো, তেওঁক ধৰি ৰাখিবলৈ গৈ আপুনি নিজকেই হেৰুৱাই পেলাইছে। ভাল পোৱা এনেকুৱা হোৱা উচিত নহয়। যিজন মানুহে আপোনাক ভাল পায়, তেওঁ আপোনাক নিজৰ দৰে বনাব নিবিচাৰে। তেওঁ আপোনাক আপোনাৰ দৰে থাকিবলৈ দিব। পঞ্চম চিনটো, আপোনাৰ বেয়া সময়ত তেওঁৰ ভাল পোৱা নোহোৱা হৈ যায়। সুখৰ সময়ত সকলো মানুহেই কাষত থাকিব পাৰে। আপুনি হাঁহিলে আপোনাৰ লগত হাঁহিবলৈ বহুত মানুহ পাব। কিন্তু আপুনি যেতিয়া ভাঙি পৰে, যেতিয়া আপোনাৰ মুখত হাঁহি নাথাকে, তেতিয়াও যিজন মানুহে আপোনাৰ হাতখন এৰি নিদিয়ে, সেইজনকেই চিনিব। কাৰণ সঁচা ভাল পোৱা কেৱল আপোনাৰ ভাল সময়ৰ সংগী নহয়, ই আপোনাৰ বেয়া সময়তো আপোনাৰ কাষত থকাৰ সিদ্ধান্ত। আৰু এতিয়া আহিল আটাইতকৈ ডাঙৰ চিনটো, যদি কোনোবাই আপোনাক সঁচাকৈ ভাল পায়, তেন্তে তেওঁ আপোনাৰ আত্মসন্মান কেতিয়াও ভাঙিবলৈ চেষ্টা নকৰে। আপোনাক আনৰ লগত তুলনা নকৰে। আপোনাক অপমান কৰি নিজৰ মূল্য ডাঙৰ নকৰে। আপোনাক এইটো অনুভৱ নকৰায় যে মোৰ অবিহনে তুমি একো নহয়।
বৰং তেওঁ আপোনাক এনেকুৱা অনুভৱ কৰায় তুমি যি সেই ৰূপতে তুমি মূল্যৱান। আৰু যদি কোনোবাই আপোনাক হেৰুৱাৰ ভয় দেখুৱাই আপোনাৰ অনুভূতিক লৈ খেলে, বাৰে বাৰে কন্দুৱাই আৰু তাৰ পিছতো কয় এইটোৱেই মোৰ ভাল পোৱা, তেন্তে বিশ্বাস কৰাৰ আগতে এবাৰ ভাবিব হয়তো আপুনি ভাল পোৱা বিচাৰি পোৱা নাই। হয়তো আপুনি কেৱল কাৰোবাৰ এটেনশ্যনৰ ওপৰত নিজৰ হৃদয়খন ৰাখি দিছে। বন্ধু বান্ধৱীসকল, কোনোবাই আপোনাক এৰি গ'লে আপোনাৰ মূল্য কমি নাযায়। কোনোবাই আপোনাক বুজি নাপালে আপুনি ভুল মানুহ নহয়। আৰু কোনোবাই আপোনাক ভাল পোৱাৰ অভিনয় কৰিলে আপুনি ভাল পোৱাৰ যোগ্য নহয়, এনেকুৱা নহয়। আপুনি ভাল পোৱাৰ যোগ্য, কিন্তু এনেকুৱা ভাল পোৱাৰ য'ত আপুনি প্ৰতিদিনে ভাবিব নালাগে তেওঁ মোক সঁচাকৈ ভাল পায়নে। কাৰণ সঁচা ভাল পোৱা আহিলে হৃদয়ে প্ৰমাণ বিচাৰি ফুৰিব নালাগে। যদি এই কথাবোৰৰ মাজত আপুনি নিজৰ জীৱনৰ কিবা এটা দেখিলে, তেন্তে কমেণ্টত মাত্ৰ এটা কথা লিখিব, নিজক হেৰুৱাই কাৰোবাক ভাল পোৱা উচিত নহয়। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।